তাই আগে ক'লে তুমি পিছত হেৰি কৰিলা শেষ ধন্যবাদ সকলে মোক মানে জীৱনত হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল প্ৰিন্সেছ ৰাজনন্দিনী ব্লগৰ অন্য এটা ভিডিঅ'লৈ আজি আপোনালোক সকলোকে স্বাগতম জনাই আছোঁ আজি হৈছে কাৰোবাৰ এনিভাৰ্চাৰী হয় তাতে ছাৰপ্ৰাইজ আমিনো কি কেনেধৰণে আৰু ক'ত ছাৰপ্ৰাইজ কৰি আছোঁ বা কেনেধৰণে কি আমি চেলিব্ৰেট কৰি আছোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আমি কেনেকুৱা ধৰণৰ এনজয় কৰি আছোঁ যেনে হ'লেও এনজয়টোতো কৰিমেই আৰু আজি কাৰোবাৰ এনিভাৰ্চাৰী হয় আৰু বহুত ভাল লাগে এনিভাৰ্চাৰী বাৰ্থডে এইবোৰ বুলি ক'লে তাতে আমাৰ গোটেইখিনি লগ হওঁ আৰু এনেকুৱা এটা জেগাত আমি লগ হওঁ বহুত খাছ নহয় কিন্তু আমাৰ কাৰণে এই জেগাখন একদম স্বৰ্গতকৈ কম নহয় বহুত বেছি ভাল লাগিছে আৰু ভাল লাগিব আজি এনে চেলিব্ৰেট যেতিয়া কৰিমেই তেতিয়াহ'লে ব'লক আজি কাৰ চেলিব্ৰেট আৰু আমি কেনেধৰণে চেলিব্ৰেট কৰিছোঁ গোটেইখিনি দেখাই আছোঁ তেতিয়াহ'লে ব'লক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি ৰাখীৰ মেৰেজ এনিভাৰ্চাৰী আৰু আমি মেৰেজ এনিভাৰ্চাৰী আমি ছাৰপ্ৰাইজ পাৰ্টিটো সৰু সুৰাকৈ ৰাখি দিলোঁ আৰু আপোনালোকক দেখাই দিলোঁ ব্লগৰ মাধ্যমেৰে তেতিয়া আপোনালোকে চাই থাকক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আশীৰ্বাদ কৰিব আৰু থেংক ইউ ছ' মাছ মই ভবাই নাছিলোঁ এনেকৈ মোক ছাৰপ্ৰাইজ কৰিব বুলি খাই দিওঁ চবেই খাই দিওঁ অকণমান এইটো বন্ধাহিহে এনেকে যাবা আজি গম পোৱা আজি এনিভাৰ্চাৰী এনেকে থাকিব লাগে মই অকণমান খাইছোঁ মোৰ পেটটো ভাল নহয় তাই মুখনে পাই থেংক ইউ ছ' মাছ বোলে কি কাৰণে থেংক ইউ ছ' মাছ কোৱা কেলে কৈছা কৈ দিয়া থেংক ইউ ছ' মাছ মোৰ বিবাহ বাৰ্ষিকৰ সপ্তম বিবাহ বাৰ্ষিকীও এনেকৈ মানে নতুন ফ্ৰেণ্ডবিলাকে আৰু ভবাই নাছিলে এনেকৈ ছাৰপ্ৰাইজ কৰিব আজি আছিলে ছাৰপ্ৰাইজ এনিভাৰ্চাৰী আৰু তাতে কেকটো আছিলে ছাৰপ্ৰাইজ বহুত মানে মোৰ হাৰ্টৰ বিনবা ন শেষ ধন্যবাদ সকলে মোক মানে জীৱনত ফাৰ্ষ্ট টাইম মই এনেকৈ পাইছোঁ আৰু পাহৰিব নোৱাৰিম মৰালৈকে মই য'তেই নাথাকো লাগিলে মই খবৰ ৰাখিমেই আৰু য'তে নাথাকো সেই তাইক খবৰ ৰাখিব তাইৰ ৰাখি হয় তাইৰ আজি এনিভাৰ্চাৰী হয় সেইবাবে আজি আমি বনাই দিলোঁ সৰু সুৰা ব্লগ তাতে আমাৰ স্পেচিয়েল এনিভাৰ্চাৰী ক'ত পাতিছোঁ আপোনালোকক দেখাই আছোঁ জেগাডোখৰ আজি মই মোৰ চেনেলত নাই আজি আছোঁ মোৰ মৰমৰ ফ্ৰেণ্ড কৈ দিয়া তোমাৰ চেনেলৰ নামটো তুমি প্ৰিন্সেছ ৰাজনন্দিনী ব্লগ আৰু তাই আজি মোৰ চেনেলৰ আলহী নহয় আজি এটা অনাৰৰ লগত থাকি মই অকণমান ভিডিঅ'টো কৰি দিছোঁ আৰু যিটো আপোনালোকে ব্লগ চাই আছে আৰু আজি স্পেচিয়েল আছোঁ আমি ইয়াত চব আমাৰ লোকেশ্যন হ'ল গৈ এয়া যিহেতু ৰাজনন্দিনী পঢ়ে কাৰ্মেলত আপোনালোকে সকলোৱে গম পাইছে আৰু আজি আমি সৰু সুৰা এটা এনিভাৰ্চাৰী পাৰ্টি চেলিব্ৰেট কৰিছোঁ এইখন হোটেলত আৰু বাকী মই নকওঁ দে তুমি কোৱা তুমি চিনাকি কৰি দিয়া মোক লাজ লাগিছে তাই বাকী আৰু এতিয়া মই কৈ আছোঁ আমি আচলতে কি হয় তাইক স্কুলত থৈ আহি এডোখৰ জেগাত বহু আগতেও দেখাই আছিলোঁ জেগাডোখৰ হৈছে এইডোখৰ আৰু এই জেগাডোখৰত আমি বহোঁ আৰু তাতেই ভাবিলোঁ সৰু তাইৰ যে এনিভাৰ্চাৰী আছিলে তাৰ ভাবিলোঁ কি হয় তাইক আজি স্পেচিয়েল ছাৰপ্ৰাইজ গিফ্ট সৰু সুৰা এটা গিফ্ট দিম বুলি ভাবিলোঁ সেইবাবে আমি ইয়াতে ছাৰপ্ৰাইজ পাৰ্টিটো ৰাখি দিলোঁ আৰুতো য'ত ত'ত যাবলৈ বিশেষ সময় নাথাকে সেইবাবে ইয়াত আৰু মই দেখাই আছোঁ তাৰপিছতে আমি ইয়াত দেখাই আছোঁ এইখন দোকানতে আমি বহোঁ এইখন দোকানৰ এওঁলোক মালিক হয় ইয়াতে আমি চাহ তাহ খাওঁ আৰু তাৰপিছতে ইয়াতে আমি এইডোখৰত আমি বহোঁ বহি পিনে এয়া আমাৰ লগৰ চব মোৰ বেষ্ট ফ্ৰেণ্ড কবিতা এয়া প্ৰিয়ংকা এয়া আমাৰ ৰিকু এগৰাকী চাওঁ এইফালে ঘূৰি দিয়া মুনমি হাই চবেই চাহ খোৱাত ব্যস্ত একেবাৰে আৰু কেকটো আচলতে সিহঁতে তিনিজনী মিলি দিছিলে মনীষা আৰু ৰিকু আৰু কবিতাই মিলি তাইক ছাৰপ্ৰাইজ কেকটো দিছিলে ৰাখি লোৱা হেপী এনিভাৰ্চাৰী নেইল পলিচ আৰু লগতে এটা কাপোৰ দিছোঁ সৰু সুৰা কিবা এটা কাপোৰ এটা দিছোঁ আৰু হেপী এনিভাৰ্চাৰী কেনেকুৱা আপোনাৰ অনুভৱ নেখাওঁ দেই মুখে মানে ভাষাই প্ৰকাশ কৰিব
ইমান ছাৰপ্ৰাইজ গিফ্ট দিছে আৰু নতুন নতুন ফ্ৰেণ্ডে তথাপি মানে যেন বহুত আগৰ পৰাই যেন চিনাকি আৰু ভাল তেনেকুৱা লিখীয়া লাগিছে আৰু মানে লাইফত পাহৰিব মৰালৈকে পাহৰিব মৰালৈকে নহয় নমৰালৈকে পাহৰিব নোৱাৰো পাহৰিব এয়া লৈছো দেই লালমোহন সেয়া কোনে আনিছে তোমালোকে দেখিছেনে এবাৰ ৰিকুৱে এইখিনিও লৈ আহিছে ৰিকুৱে এইখিনি চবগুটি টপগুটি একদম পুৰা ৰেডি কৰি লৈ আহিছে তাই ছোৱালীজনীয়ে দিছে বোলে তাই ছোৱালীজনীয়ে স্পেচিয়েলি চুমা এটা মইহে চুমা এটা দিওঁ নে তই চুমা এটা দিয় কোনে চুমা এটা দিব এইকেইটা কাটা কৈছে চবগুটিকেইটাতে চুমা খাই দিছে ইমান স্পেচিয়েল ছাৰপ্ৰাইজ আজি হা চাহটো খাই লওঁ ন তেতিয়াহ'লে চাহটো খাই লওঁ আৰু কেক খাওঁ কেকটো একদম মজা লাগিছে দেই তুমি বনাই আহিছা কৃষ্ণ 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 দৌৰি দৌৰি আহিব দিয়া কেক খাবলৈ যিখিনি পানী পেলালি সেইখিনি মুখত দে এনেকৈ লৈ পিনে পেলাই দিছোঁ যে সেইখিনি মুখত দি দে চকুৰ তলে তলে আছে ফুটৰ জেগাত আছে মানুহটো কৰিলে এনেকুৱা ছাৰপ্ৰাইজ চকুৰ তলে লগৰটো কালি দিছে ৰুমাল আছেনে চেলাৰীত আছে ইটো চেলাৰী ইটো ভৰিটোতে ধৰা আৰু ভৰিটোতে ধৰা আশীৰ্বাদ দিয়া আয়ুষ্মান ভৱ এইফালে দুবাটি খাই আছে দেই দুবাটি খাই আছে এবাটি খাইছে নেকি এইফালে নাই খোৱা ন মুন্মীয়ে নাই খোৱা আগুৱাই যাওক জনসংখ্যা বাঢ়ক জনসংখ্যা বাঢ়িব লাগে জনসংখ্যা বৃদ্ধি পাওক নালাগে বঢ়িয়া বাবা ধুনীয়া হৈছে দে তালিয়া দিয়া চবেই ইমানেই খাইছে নহয় তালিয়া হাত তালিয়া বজাবলৈ হাত নাই সেইখিনি মৰম এনেকৈ আৰু মানে ছাৰপ্ৰাইজ দি দিয়া আমি এতিয়া এনিভাৰ্চাৰী খাই মেলি ধুনীয়াকৈ আজৰি হৈ গ'লোঁ আৰু পুৰা এনজয় কৰিলোঁ তাৰপিছত এনজয় নহয় পুৰা পেটটো মানে পুৰা পেট ভৰালে আৰু যি এক প্লেট খাইছিলে আজি দুই প্লেট খাই দিলে দুই প্লেটো খালে আজি তাৰপিছতে আজি ভিডিঅ'টো আজি ভাবিলোঁ আমাৰ অকল মই 2 প্লেট নাই খোৱা চবেই 2 প্লেট খাইছে দেখুৱাই দিয়া মানুহ মই অকল এইফালে চবেই আজি 2 প্লেট খাইছে তাকো আজি ৰাখি এনিভাৰ্চাৰী বুলি চবেই হিচাপতকৈ বেছিকৈ খালে তাৰপিছতে আজি ভাবিলোঁ কি ভিডিঅ'টো সামৰোঁ আৰু ন বৰ বেছি দীঘলীয়া নকৰোঁ আজি ভিডিঅ'টো ইমানতে সামৰোঁ তেতিয়াহ'লে এগৰাকীক নিশ্চয় চিনি পাইছেই এই মই লগৰ হয় দেই
যদি আজি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে মানে আজি আমাৰ চেলিব্ৰেশ্যনটো কেনেকুৱা হৈছে তেনেহ'লে কি কৰিব লাগে গম পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যিসকলে চেনেলটো নতুনকৈ চাই আছে তেওঁলোক সকলোৱে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ভিডিঅ'টো কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব নহ'লে কেলৈ নটিফিকেশ্যনবোৰ নাপাব আপোনালোকে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'লৈ অতি সোনকালে আহিম যিমান পাৰোঁ চেষ্টা কৰিম তেতিয়ালৈ আজি লৈছোঁ বাই 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 সকলোৱে কৈ দিয়া বাই 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 কৈ দিয়া বাই 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 এয়া মোৰ ঘৰমূলীয়াও পালোঁ অঁ এয়া ঘৰমূলীয়াও বান্ধিছে দেই ৰাখে স্পেচিয়েলি বাই বাই কৈ দিয়া বাই বাই ইমান ধুনীয়া ছাৰপ্ৰাইজ দি দিয়াৰ বাবে এটা মোৰ এনিভাৰ্চাৰী সপ্তম 7th এনিভাৰ্চাৰীত এনেকৈ ছাৰপ্ৰাইজ কৰাৰ বাবে আৰু বহুতখিনি মৰম দিয়াৰ বাবে অশেষ অশেষ ধন্যবাদ আৰু আশীৰ্বাদ কৰক যাতে আমাৰ সংসাৰখন আৰু অধিক সুখৰ হয় আৰু কোনো মানে কেৰু নালাগে যাতে তাৰ এই কামনাই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু সকলোৱে যাতে আশীৰ্বাদ কৰে বাই বাই